গ্ৰুপটোৰ মাজত যদি আমি ক্লেছ কৰাব পাৰোঁ তেনেহ'লে খেল অলপ খেলিব পৰা গ'লহেঁতেন মানে ডিভাইড এণ্ড ৰুল আৰু তাৰ লগত বিচাৰিব লাগিব দুয়ো পক্ষৰ দুৰ্বল কোন য'ত জুই দিলে বা ছিঙি দিলে খালবালি লাগি যায় এনেকে দুলহান্তাই ভাজি কাচি ক'ত যাওঁ ৰে ক'ত গ'ল তহঁতৰ দন্দুৰী বাই নে ভয়ত আকৌ নহয় অ' চাইকো ভয়ত নহয় বেমাৰত ঐ অলপ মুখ চম্ভালি কথা কবি নহ'লেতো জানই চৰাই মৰে ৰৈ মানুহ মৰে কৈ ইহঁত মানুহৰ শাৰী নহয় ইহঁত জন্তুৰ শাৰী ইহঁতক মাৰিবই লাগে ইহঁতক আমি মাৰাতকে গাড়ীয়ে খুন্দিয়াই মাৰিলে বঢ়িয়া লাগিলে হয় ইহঁতৰতো নাকি আমিয়ে লগাব লাগিব আবে ইহঁত গোটেই কেইজনীক নাকি লগাবলৈ ময়েই কাফি আবে কাক নাকি লগোৱা আবে ইহঁতৰ গজাল আমিয়ে উঘালিম কুল ডাউন নহ'লে মানুহে কাউৰী বাঁহত জুই লগা বুলি ভাবিব আৰু ইমান কিউট কাউৰীটো আমাৰ ইয়াতে নাই নচাইক ইহঁতক গুলিয়াই মাৰি দিয়া ভাল হ'ব ন গুলি ফুটাব নালাগে মোৰ নামেই বেজি ইহঁতক বেজিয়ে দি দিওঁ ঐ গাত্তাৰৰ পইতাচৰাহত তহঁতক আচলতে গুলিৰে নহয় পোক মৰা ঔষধ দি মাৰিব লাগে তহঁতে মোৰ ছোৱালীক জোকাবলৈ সাহস কৰ তাকো মোৰ এলেকাত ঐ যা আমাৰ বাকী কেইজনী খবৰ দে গৈ ইহঁতৰ তেল বাহিৰ কৰি দিম মই এনেই এলেকা বাৰু যাৰেই নহওক এই এলেকা কিন্তু থানাৰ আণ্ডাৰত মানে ছাৰৰ আণ্ডাৰত অভদ্ৰামী ইহঁতে আৰম্ভ কৰিছে কমপ্লেইন থানাত ৰাস্তাত নহয় কিন্তু যাওক বল